তাই নাখায় দে মই এডাল থাকিলে নাই ন এই মহে তুলি পাত দে ভিতৰৰ কথা মহে জানো মলৰ বান্দৰটো মই থাকিলে মই এতিয়া গাব দি পিনে কথা কৈ থাকিবি এডালক মই একেবাৰে বেয়া পাওঁ আমাৰ মাহীলে ৰাতি ৰাতি মেছেজ কৰি থাকে এডালে কবিতাটো গাওঁনে শুৱনি আমাৰ গাঁওখনি অতি ধুনীয়া ছোৱালীৰে ভৰা গাল ঘঁহি ঘঁহি ৰঙা কৰে আচলতে ফাপৰে ধৰা শুৱনি আমাৰ দোকান পোহাৰ বস্তুৱে উপচি পৰে মাহৰ শেষত বাকী বিচাৰি দোকানীহে চুলি কৰে শুৱনি গাভৰু শুৱনিতে দেহৰ আধা উলংগ কৰে আমাৰ ৰাংডালিয়ে হাই হিল পিন্ধি খোজকাঢ়ি যাওঁতে গোবৰতে ফুচকাই পৰে কবিতা হ'ল কিনো মই যে বহুত কবিতা লিখিছোঁ যোৱাবাৰ গ্ৰন্থমেলাত যে মোৰ কিতাপখন কেনেকুৱা ফেমাছ হৈছে আপুনি নাজানে নেকি এইটো কথা মোৰ যে কিতাপখনৰ প্ৰকৃত নামটো আছিল হাউ টু চেঞ্জ ইয়ৰ লাইফ ভুলবশতঃ ছপা হৈ ওলাল হাউ টু চেঞ্জ ইয়ৰ ৱাইফ মোৰ নামটো যে পাৰ্টিঘৰ আছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ দেউতাৰ নামটো মই মাক শুনিছিলোঁ নহয় মায়ে কৈছে মোৰ জন্মটো বোলে অলপ খেলি মেলি আছে স্কুল গৈছিল নাই স্কুল মই ইংলিছ মিডিয়ামতহে পঢ়োঁ খালজুতিত পঢ়োঁ মাৰুতি ভেনতে অহা যোৱা কৰোঁ মোৰ ৰিজাল্ট দাদা এই আমাৰ যে সুনীল ছাৰ জীয়েকে ফেল কৰিলে নহয় আৰু যে আমাৰ গাঁৱত টংকেশ্বৰ ছাৰ জীয়েকেও ফেল কৰিলে ইমান চোকা মাষ্টৰ জীয়েকে ফেল কৰিছে মই খেতিয়কৰ ল'ৰাহে মই পাছ কৰিব পাৰিম জানো